আমি আজি আলু ভাজিম। 5টা আলু লৈছোঁ এনেকৈ। এতিয়া চিপছৰ নিচিনাকৈ সৰু সৰুকৈ পাতল পাতলকৈ কাটি ভাজিম। এনেকৈ পাতল পাতলকৈ কাটি লৈছোঁ। হৈ গ'ল। নিমখ সোৱাদ অনুযায়ী সানি লওঁ। হালধি দিছোঁ আধা চামুচ। জলকীয়াৰ গুড়ি অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালকৈ সানি লওঁ। এইখিনি সানা হৈ গ'ল। এতিয়া কেৰাহীটো বহাই দিম। এতিয়া আমি ৰিফাইন তেল দি ভাজিম আলুখিনি। তেলখিনি গৰম হৈ গৈছে। এতিয়া আলুখিনি অলপ অলপকৈ ভাজি লওঁ। এতিয়া আলুখিনি এবাৰ এনেকৈ ওলটাই দিম। এতিয়া এইখিনি আলুখিনি ভাজা হৈ গ'ল। আৰু বাকী যিখিনি আলু আছিলে এনেকৈ অলপ অলপকৈ ভাজি ল'ম। এতিয়া আমাৰ গোটেইখিনি আলু ভজা হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।